ছাত্ৰছাত্ৰী সকল তোমালোকৰ 8.2 অনুশীলনীৰ কুৱেশ্যন নম্বৰ 4 অন্তিমটো কুৱেশ্যন 4 তলত দিয়াবিলাক সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা তেতিয়ালে কুৱেশ্যন নম্বৰ 1 টো আমাক দিয়া আছে মই লিখি লৈছো কুৱেশ্যনসমূহ সঁচা মিছা আমি ক'ব লাগে sin of a plus b equal to sin a plus sin b ই সত্য নে অসত্য আমি পৰীক্ষা কৰিব লাগে ইয়াত a আৰু b দুটা সূক্ষ্ম গুণ আমি ধৰি লম a মানে 30 ডিগ্ৰী b equal to 60 ডিগ্ৰী সত্য অসত্য প্ৰমাণ কৰিব লাগে ধৰা হল a equal to 30 ডিগ্ৰী আৰু b equal to 60 ডিগ্ৰী বুলি ধৰি লৈছো এবাৰ লেফট হ্যান্ড আৰু রাইট হ্যান্ড যদি ইকুয়াল হয় তেতিয়ালে সত্য আৰু যদি ইকুয়াল নহয় তেতিয়ালে অসত্য হ'ব তেতিয়ালে লেফট হ্যান্ড সাইড আমি লৈছো লেফট হ্যান্ড সাইড equal to আছে আমাক sin of a plus b is equal to sin of a plus b মানে কি ললো 30 b মানে 60 লৈছো is equal to sin of 30 আৰু 60 যোগ কৰিলে 90 ডিগ্ৰী পাম is equal to 1 আমি জানো sin 90 ডিগ্ৰী মান হয় 1 এবার রাইট হ্যান্ড সাইড গুলো রাইট হ্যান্ড সাইড is equal to sin a plus sin b এবার a আর b মান বহাই দিলে sin of 30 ডিগ্রি plus sin of b মানে 60 ডিগ্রি লইছো is equal to sin 30 মান 1/2 plus sin 60 মান √3/2 এই দুটা যদি আমি লসাগু লম 2 2 আর 2 লসাগু 2 উপর কি হবে 1 plus √3 হবে তেতিয়ালে দেখা গল লেফট হ্যান্ড সাইডত আমি পাইছো 1 আর রাইট হ্যান্ড সাইডত 1 plus √3/2 নিশ্চিতভাৱে 1 আৰু 1 plus √3/2 এই দুটা সমান নহয় তেতিয়ালে আমি কম লেফট হ্যান্ড সাইড ইজ নট ইকুয়াল টু রাইট হ্যান্ড সাইড এটাকে লেফট হ্যান্ড সাইড ইজ নট ইকুয়াল টু রাইট হ্যান্ড সাইড যেহেতু বাও হাত আৰু সোঁ হাত দুটা সমান নহল গতিকে নাম্বার 1 টো কি বুলি কম অসত্য গতিকে আনসারটো হ'ব নাম্বার 1 নাম্বার 1 आंसर टू আমি লিখি দিম आंसर হ'ব অসত্য তেতিয়ালে এক নম্বৰ কোৱেশ্চনটোত যি দিয়া আছিল আমাক এটো অসত্য পাল এবাৰ আহা কোৱেশ্চন নম্বৰ 2 লৈ এবাৰ কোৱেশ্চন নম্বৰ 2 হবে 2 হবে আমাক sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে সত্য ন অসত্য তাৰ কাৰণে চাবা sin থিটাৰ মান বাঢ়ি যাব যেতিয়া থিটাৰ মান বাঢ়ে আমি চাই লম সাপোজ sin 0 ডিগ্ৰী মান কি বুলি জানো 0 ডিগ্ৰী মান sin 0 মান 0 হয় আকৌ ধৰি লৈছো sin 30 ডিগ্ৰী মান থিটাৰ মান বাঢ়ি গল 0 ডিগ্ৰী লৈছো প্ৰথম থিটাৰ ঠাই এবাৰ 30 ডিগ্ৰী লৈছো অৰ্থাৎ বেছি লৈছো বাঢ়ি গৈছে sin 30 মান 1/2 বুলি জানো বা sin অফ থিটাৰ মানটো আৰু বঢ়াই দিম 30 আৰু 45 হলো তেতিয়া আমি কোন পাম 1/2 sin 45 ডিগ্ৰী মান 1/2 তেনেকৈ চাবা থিটাৰ মান 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী লাহে লাহে বঢ়াই গৈছে মান হ'ব 0 তাৰ পিছত আছিল 1/2 আৰু 1/2 0তকৈ 1/2 হাফ ডাঙৰ তাতকৈ ডাঙৰ 1/2 গতিকে লাহে লাহে বাঢ়ি গৈ আছে তেতিয়ালে আমাক কৈছে sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে তেতিয়া দেখা গ'ল sin থিটাৰ মান বাঢ়ি গৈছে এবিলাক মান বাঢ়ি গৈছে কেতিয়া থিটাৰ মান বিলাক যেতিয়া লাহে লাহে বাঢ়ি গৈছে 0 সলনি 30 30 সলনি 45 ললে লাহে লাহে কোন বঢ়াই গৈছে লাহে লাহে মানসমূহ বাঢ়ি গৈ আছে গতিকে আমি কম आंसर টো হ'ব 2 নম্বৰৰ হবে সত্য 2 নম্বৰৰ आंसर তেতিয়ালে আমি কি পালো সত্য পালো এবাৰ ঠিক একেদৰে 3 নম্বৰটো হবে সবা cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে তেতিয়ালে cosৰ ক্ষেত্ৰত থিটাৰ মান আমি বেলেগ বেলেগ লৈ চাম লাহে লাহে আমি যেটো বাঢ়ি যাও বুলি কৈছে থিটাৰ মান আমি লাহে লাহে থিটাৰ মানটো বঢ়াই লৈ গৈছো তে 3 নম্বৰটো কাৰণে সাপোজ cos প্ৰথম 0 ডিগ্ৰী লৈ তোমালোকে জানা cos 0 ডিগ্ৰী মান হৈছে 1 cos 0 ডিগ্ৰী মান 1 তাৰপিছত cos of 30 ডিগ্ৰী লৈ cosৰ মানৰ ক্ষেত্ৰত মই কৈছিলো যে cos 0 ডিগ্ৰী মানটো আমি কেনেকৈ জানিম যদি মুখস্থ নাই তেতিয়ালে 0 ডিগ্ৰী আছে 0 লগত কিমান যোগ দিলে 90 হ'ব অৰ্থাৎ 0 সলনি যদি 90 পাব লাগে ইয়াত কিমান যোগ কৰিব লাগিব 0 লগত তেতিয়ালে 90 যোগ কৰিব লাগিব 90 ডিগ্ৰী অৰ্থাৎ sin 90 ডিগ্ৰীৰ মান যিমান cos 0 ডিগ্ৰী মান কিমান অৰ্থাৎ sin 90 মান যেটো 1 cos 0 ডিগ্ৰী মান 1 হ'ব
এবাৰ একেদৰে cos 30 ডিগ্ৰীৰ মান কিমান ধৰি লৈছো cos 30 ডিগ্ৰীৰ মান তুমি নাজানা তেতিয়ালে সাইনৰ মানসমূহ তুমি জানিব লাগিব cos 0 ডিগ্ৰী এবাৰ আছে 30 ডিগ্ৰী 30 হলনি যদি আমি ইয়াত 90 পাব লাগে 90 ডিগ্ৰী পাব লাগে তেতিয়ালে 30 ৰ লগত কি যোগ দিব লাগিব তুমি যোগ দিব লাগিব 60 60 মানে sin 60 অর্থাৎ সাইনৰ লগত সেই 60 টো ল'ব লাগিব sin 60 ডিগ্ৰী অর্থাৎ 60 ডিগ্ৰী বা √3/2 একেদৰে cos ৰ মান আৰু বঢ়াই গলো 45 ডিগ্ৰী cos 45 ডিগ্ৰী মান আমি জানো 45 হলে 90 পাব লাগিলে আৰু 45 যোগ দিব লাগিব 45 যোগ দিব লাগিব তেতিয়ালে সাইনৰ লগত সেই 45 টো লোৱা sin 45 তেতিয়ালে sin 45 ডিগ্ৰী মান 1/2 এই দেখা গল আমি তিনটাই লৈছো আৰু এনেকৈ লৈ গৈ দিব পাৰে দেখা গল যে cos থিটা সলনি 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী অৰ্থাৎ মানসমূহ বঢ়াই গৈছে তেতিয়া আমাৰ যিবিলাক মান পাইছো 1/3/2 1/2 এই মানসমূহ লাহে লাহে সৰু হৈ গৈ আছে একতকৈ √3/2 সৰু √3/2 কৈ 1/2 সৰু এনেকৈ সৰু হৈ গৈ আছে অৰ্থাৎ থিটাৰ মান বাঢ়ি যোৱাৰ লগে লগে cos থিটাৰ মান কমি গৈছে কিন্তু ইয়াত দিছে cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে তেতিয়ালে এইটো বাঢ়ি যায় বুলি কৈছে নহয় বাঢ়ি না যায় কমি যায় অৰ্থাৎ থিটাৰ মান বাঢ়ি যোৱাৰ লগে লগে এই মানসমূহ কমি গৈছে অৰ্থাৎ সৰু হৈ গৈ আছে তেতিয়ালে 3 নম্বৰটো এনসাৰটো হ'ব কি হ'ব এইটো অসত্য এবাৰ sin নম্বৰটো কাৰণে কৈছে যে থিটাৰ সকলো মানৰ বাবে sin থিটা সমান cos থিটা থিটাৰ সকলো মানৰ কাৰণে sin থিটা আৰু cos থিটা সমান হ'ব নেকি এটা আমি চাব লাগিব তে থিটাৰ মান সকলো মান আমি মানসমূহ বহুৱাই যুক্তি সহকাৰে দেখুৱাব পাৰো যে এইটো অসত্য হয় এবাৰ নম্বৰ আহিব 4 নম্বৰ আমাক থিটাৰ সকলো মানৰ কাৰণে sin থিটা cos থিটা সমান বুলি কৈছে ধৰি লৈছো থিটা মানে প্ৰথম তুমি সাপোজ 30 ডিগ্ৰী ল যে কোনো মানে 30 ডিগ্ৰী তেতিয়ালে থিটাৰ মান 30 ডিগ্ৰী বুলি লল তেতিয়ালে sin থিটা কিমান হ'ব sin 30 ডিগ্ৰী sin 30 ডিগ্ৰী থিটাৰ মান 30 বুলি লৈছো তে sin 30 মান কিমান হ'ব 1/2 চাবা cos থিটা তেতিয়ালে cos থিটা মানে cos of 30 ডিগ্ৰী ফিজিক্যালি cos 30 মান কৈছো cosৰ ক্ষেত্ৰত 30 আছে 90 পাব লাগিলে ইয়াৰ লগত কি যোগ দিব লাগিব 30 ৰ লগত 60 যোগ দিব লাগিব অৰ্থাৎ 60 যোগ দিলে আমি পাম তেতিয়ালে sin 60 সাইনৰ লগত এই 60 টো মিলাব লাগিব sin 60 ৰ মান √3/2 তেতিয়া দেখা গল sin থিটা আৰু cos থিটাৰ মান দুটা বেলেগ বেলেগ পাইছো কেতিয়া থিটাৰ মান যেতিয়া 30 ডিগ্ৰী লৈছো অৰ্থাৎ বুজি পালো sin থিটাৰ সকলো মানৰ বাবে sin থিটা আৰু cos থিটা সমান নহয় ই অসত্য হয় এটা আনসাৰটো হ'ল তেতিয়ালে অসত্য বুজি পালে তোমালোকে চাবা এটা মানৰ কাৰণে থিটা কেৱল এটা মানৰ কাৰণে sin থিটা আৰু cos থিটা সমান হয় সেইটো তোমালোকে কি জানা 45 ডিগ্ৰী যদি sin থিটা সলনি আমি 45 ডিগ্ৰী লও তেতিয়ালে 1/2 cos 45 ললেও 1/√2 আমি পাম cos 45 ডিগ্ৰীৰ মান 1/2 অৰ্থাৎ থিটাৰ মান যেতিয়া 45 লও তেতিয়ালে মান দুটা একে সমান হয় অৰ্থাৎ আমি ক'ব পাৰো যে থিটাৰ মান কেৱল 45 ডিগ্ৰী হলেহে আমি sin থিটা আৰু cos থিটা ইকুৱেল পাম তোমালোকে এইটো মন কৰিবা যে থিটাৰ কেৱল এটা মান সেইটো হৈছে 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী কাৰণে sin 45 আৰু cos 45 ইকুৱেল হয় অৰ্থাৎ sin থিটা আৰু cos থিটা সমান যেতিয়া থিটা ইকুৱেল টু 45 ডিগ্ৰী হয় তেতিয়ালে এইটো অসত্য হ'ল এবাৰ আহিছো লাষ্ট কোৱেশ্চন নম্বৰ 5 হ'ল কোৱেশ্চন নম্বৰ 5 টো আমাক কি কৈছে a = 0 ডিগ্ৰীৰ বাবে cos থিটা সংজ্ঞাবদ্ধ নহয় তেতিয়ালে এইটো সংজ্ঞাবদ্ধ নহয় এইটো সত্য তো কেনেকুৱা সত্য আমি একবাৰ চাই লওঁ থিটাৰ মান যেতিয়া 0 ডিগ্ৰী হয় অৰ্থাৎ এৰ মান যেতিয়া 0 ডিগ্ৰী হয় তেতিয়ালে এইটো পদে হ'ব a = 0 ডিগ্ৰী হলে পদে সংজ্ঞাবদ্ধ নহয় তেতিয়ালে চাবা 0 ডিগ্ৰী যেতিয়া হয় cot of 0 ডিগ্ৰী কাৰণ a = 0 বুলি কৈছে গতিকে cot 0 ডিগ্ৰী cot এইটো cot 0 ডিগ্ৰী ইকুৱেল টু আমি জানো cot 0 ক্ষেত্ৰত cot মানে হৈছে cos a by sin a cos 0 by sin 0 cot 0 ডিগ্ৰী মান উলিয়াম
cot 0 degree equal to cot 0 by sin 0 আমি জানো cot equal to হৈছে cos by sin this equal to cot 0 degree মান আমি জানো 1 cot 0 degree মান 1 আকৌ sin 0 degree মান 0 তেতিয়া আমি কি পালো 1 by 0 আমি জানো যিকোনো এটা সংখ্যা যদি শূন্যৰে ডিভাইড কৰো বা কৰিব বিচাৰো তেন্তে আমি ইয়াক নিৰ্ণয় কৰিব নোৱাৰো অনিৰ্ণয় বুলি কয় আনডিফাইন্ড অৰ্থাৎ ই সংখ্যাবদ্ধ নহয় বুলি কয় কাৰণ হৰত শূন্য যেতিয়া থাকিব তেতিয়া ই সংখ্যাবদ্ধ নহয় গতিকে আমাৰ যি কৈছিলে a = 0 ডিগ্ৰীৰ বাবে cot a সংখ্যাবদ্ধ নহয় এটো কি হ'ব সত্য এটো সত্য তো ছাত্ৰ ছাত্ৰীসকল এই কোৱেশ্চন সমূহ তোমালোকৰ পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেন্ট নিশ্চয় বুজি পাইছা তো পৰৱৰ্তী 8.3 অনুশীলনীৰ বাবে তোমালোকে চাই থাকিবা মোৰ MH মেথছ পইণ্ট